কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা। এই গাড়ীখনে মোক আগফালৰ ভিউটো বৰবাদ কৰি দিছে নহয়। এই দাম পাৰৰ পোকৰটো কোনে চাবলৈ বিচাৰিব। কৈ আছিলোঁ ন অল আছাম ৰাইড কৈ আছোঁ। অল আছাম ৰাইড নহ'ব ঠিক, মই বাইকতো যাম গাড়ীতো যাম, কিন্তু অসমৰ প্ৰায়কেইখন জিলা একেলগতে ঘূৰা হ'ব 10 দিনমানৰ ভিতৰতে। আজি এতিয়া ওলাইছোঁ, আজি 9 তাৰিখ 9 ডিচেম্বৰ। তো এতিয়া ওলাইছোঁ আৰু বাসন্তী চেঞ্জ এইবাৰ আনৰ বাসন্তী খেল হৈ যাম। এইবাৰ মটো ব্লগিঙৰ কাৰণে ছেটআপ ৰেডি আছে মোৰ, যোগাৰ গোপ্ৰ মানে যোগাৰ কৰিছোঁ মানে। বাকী অলমষ্ট ৰেডি হৈ গ'লোঁ, এতিয়া চব পেকিং হৈ গ'ল। আৰু এতিয়া মই প্ৰথম যাম মঙলদৈ। আজি মঙলদৈ মানে একজেক্টলি মঙলদৈ নাপামগৈ, ঢেকীয়াজুলিত থাকিম লগৰ এটা লগত। তেতিয়াহ'লে অল আছাম ৰাইড মানে অসম ভ্ৰমণৰ আজি প্ৰথম ফাৰ্ষ্ট এপিছড ষ্টাৰ্টিং এনেকেই। আৰু এতিয়া ওলাই যাওঁ ব'লক। এয়া আমাৰ চিকুণ্টা থানৰ গেট, এইটো বোকাখাট মেইন চাৰিআলি। আগলৈ গৈ দেখুৱাইছোঁ এইটো। সেইফালে দেখিছে, সেইফালে গুৱাহাটী যাব, এইফালে যোৰহাট, আৰু এইটো চাৰিআলি। কেশৱ দা, এই মোবাইল হোল্ডাৰটো লগাব লাগিছিলে, আৰু নাম্বাৰ প্লেটখন খোল খাই গ'ল পিছফালৰ। এখন JDSG কলেজ, মই পঢ়া কলেজ। বাকী ইয়াত এটা বস্তু এটা দেখুৱাওঁ আপোনালোকক চাওক, মই কিমান স্পীডত গৈছোঁ ওলাই যাব চাব। 31, 36 অ'কে। এটা আছে, এইটো বেয়া হ'ল নেকি। 56, 54, 53, 51, 50 মজা। এইটো কহৰা চাৰিআলি, এইফালে কাজিৰঙাৰ ভিতৰলৈ সোমাই যায়। বাকী মানে মই এতিয়া নিজৰ এটা কাম লৈ আহিছোঁ, আচলতে পাৰ্চনেল কাম এটা আছে। কামটোৰ কাৰণে আচলতে এই গোটেইখন ডিষ্ট্ৰিক্ট যাব লাগিব, গতিকে নিজৰ কামো হ'ব, লগতে বুলি ভাবিলোঁ ব্লগটো বনাই দিওঁ, ক'ত কেনেকৈ থাকোঁ কি কৰোঁ। সেয়া আকৌ গৰু, ইমান সোপা গৰু ৰাস্তাৰ মাজত, একদম এনি টাইম চকু খোলা ৰাখিব লাগে, ক'ৰ পৰা কেতিয়া গৰু ওলাই যায় ঠিকা নাই। কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা। ঠাণ্ডা লাগি গৈছে এইখনত, বহুত বেছি ঠাণ্ডা লাগিছে এইখনত, আপোনালোকক বুজাব নোৱাৰোঁ। মই অথনিৰ পৰা ইমান ধুনীয়াকৈ আহি আছিলোঁ ফিল লৈ, ৰ'দটো দি আছে, এফালে ঠাণ্ডা ঠাণ্ডা বতাহ, কিন্তু এতিয়া এইখনত এনেকুৱা ঠাণ্ডা লাগিছে। গোলাঘাট ডিষ্ট্ৰিক্ট শেষ, আমাৰ জিলাৰ পৰা এতিয়া ওলাই যাম। এতিয়া প্ৰথম খোজ এয়া নগাঁও। কৃষ্ণ, যাত্ৰা শুভ হ'লে হয় আৰু দেই।
এ মজা ৰাইট চাইডে চাওক 1 2 3জন এ মজা আজি যাত্ৰা শুভ এতিয়া বুঢ়া পাহাৰ পাৰ হৈ আহিলোঁ বুঢ়া পাহাৰ টাৰ্ণিংকেইটা ভাল লাগে কিবা এটা ভাল লাগে কিয় ভাল লাগে কোনো ৰিজন নাই এনেই হ'লেও ভাল লাগে কিংকং তো পাহাৰ নাই দেখা চাগে আকৌ এবাৰ দেখুৱাই দিছোঁ চাওক সেইটো পাহাৰ সেইটো স্পেচিয়েলি তাৰ কাৰণে যোনে বুজি পায় যদি তই চাই আছ ভিডিঅ'টো দেখি গম পাবি তোৰ কাৰণে ৰেকৰ্ডিং কৰিছোঁ এইটো বাকী এইটো পাহাৰটো ঠিকে ঠাকে আছে মই চালোঁ পাহাৰক বাই বাই পাহাৰ লা 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 বাকী জখলাবন্ধা পাই গ'লোহি টাইম হৈছে পূৰা 3:10 1 ঘণ্টা 10 মিনিট 1 ঘণ্টা 10 মিনিটত পাই গ'লোহি জখলাবন্ধা ইয়াত বহুত মেমৰি জড়িত হৈ আছে মোৰ এইখন চহৰৰ লগত কাৰণ মই 2 বছৰ থাকিছিলোঁ কলিয়াবৰত চ' 2 বছৰ কলিয়াবৰত থাকোঁতে এইখন কলিয়াবৰৰ পৰা একেবাৰে ওচৰত এইখন টাউনে হয় জখলাবন্ধা চ' সদায় অহা নিচিনাই হয় আৰু গতিকে ইয়াত ভাল লাগিছিলে জেগাখনৰ একদম নিজৰ আপোন নিচিনা হৈ পৰিছিলে অলপ দিনৰ ভিতৰত আপোন ঠাইখন পাইছোঁহি আৰু এতিয়া কলিয়াবৰত যিটো মোৰ ৰুম আছিলে ৰুমটো পামেই আৰু অকণমান আছে য়েছ পাই গ'লোহি কলিয়াবৰ মানে কৈতলত পাইছোঁহি আৰু কৈতলত এতিয়া ধনদাই নাই নেকি অঁ কি খবৰ চিনি নাই পোৱা হা চিনি নাই পোৱা অঁ দেউতা ক'ত আৰু মা তালৈ গৈছে অঁ মই বোলো সোমাই যাওঁ এপাক বোলো আছে নেকি কোনোৱে নাই তাৰমানে বাৰু ঠিক আছে দিয়ক মই একেবাৰে গৈ আহোঁগৈ বাকী আপোনাক দেখা পাই ভাল লাগিলে ঠিকে ঠাকে আছে মাইনা যাওঁ দিয়ক ভাত খোৱাই নাই ভোক লগা নাই ন এতিয়ালৈকে নাই গেছৰ প্ৰব্লেম হ'ব খাই লওক তাকেহে আপোনালোকৰ ফাংচন ষ্ট্ৰং আছিলে আমাৰ অঁ সেইটোৱে আমাৰ আড্ডা প্লেচ গোস্বামী চুইটছ কৰ্ণাৰ গোস্বামীতাটো নাই এতিয়া এই জেগাটুকুৰা বহুত দিনৰ পিছত আহি ফিলিং নষ্টালজিক দলংখন আৰু দলঙৰ ওপৰৰ পৰা আমাৰ কলেজখন কোনখন আমাৰ কলেজ বা পাৰটো বহুত ধুনীয়া কৰি দিলে সেইখন আমাৰ কলেজ সেইফালেদি যাব পাৰি কলেজ মানে কলিয়াবৰ BEd কলেজ মই ইয়াতে BEd কৰিছিলোঁ 2 বছৰ আমাৰ দাদা দুজনক অলপ দেখা সাক্ষাৎ কৰি যাওঁ গৈছে অঁ নাই নবহোঁ মানে মই বোলো এবাৰ এনেই দেখাটো দি যাওঁ একদম এইফালে গৈ পেলাই মই এতিয়া আজি পাবগৈ লাগিব ঢেকীয়াজুলি মইন্দৰাক ক'ব আহিছিলোঁ বুলি আহিছোঁ ৱেলকাম টু তেজপুৰ এইখনৰ পৰা এনেকৈ লিখা থাকিব লাগিছিলে বাকী নাই বাৰু বাকী সেইফালে এখন দলং বনাই আছে দেখিছেনে সেইফালে দলং বনাই আছে আৰু এইখন আমি পুৰণি দলঙৰ ওপৰেদি গৈ আছোঁ
এয়া হ'ল আমাৰ কলীয়া ভোমোৰা সেতু বাকী তলেদি ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছে সেয়া ব্ৰহ্মপুত্ৰ হোৱাটো ৱাণ্ডাৰফুল ভিউ ৱাও মজা বহুত ধুনীয়া ভিউ বাকী ইয়াত অভাৰটেক কৰিবলৈ হাক দিছে অভাৰটেক কৰিবলৈ ইয়াত মানা আছে দলঙৰ ওপৰত গতিকে মইতো লাহে লাহে গৈ আছোঁ কাৰণ আপোনালোকক মই দলং দেখুৱাই আছোঁ তেজপুৰ বেছি দূৰ নাই আৰু এতিয়া এই গাড়ীখনে মোক আগফালৰ ভিউটো বৰবাদ কৰি দিছে নহয় এই দাম পাৰৰ পোকৰটো কোনে চাবলৈ বিচাৰিব হা ইমান লেতেৰা পোকৰ হা গোটেইখন ক'লা হৈ আছে চি কথা এনেকৈ কোনে এনেকৈ ছোৱালীৰ বিয়াত মাল বস্তু থ'বলৈ গৈ পাইছে এনেকৈ ট্ৰাকৰ পিছফালে উঠি অলপ কমেণ্ট কৰিব মই পাইছোঁ মানে ভাল লাগে দেই SUV SUV এখন লোৱাৰ বহুত হেঁপাহ আছে কেতিয়ানো জানো আমাৰ ভাগত এনেকুৱা এখন SUV থাকিব বাকী দেখি নহওক আমি এতিয়া এইটো পৰুৱা চাৰিআলি পালোহি য়েছ সেইটো ভাইটিটো বেয়া কথাই কৈ আছিলোঁ সেই ল'ৰাটোকো বোলো এবাৰ চাই যাওঁ একেলগে চাহকাপ খাওঁ ওপৰৰ মহলত থাকা নেকি কেনেবাকৈ নহয় তলৰ মহলত আচ্ছা ঠিকে আছে আচ্ছা এতিয়া ৰাতিৰ কাৰণে এইটো যোগাৰ কৰি লৈছোঁ তলা ডিছ লক কৰি লগাবৰ কাৰণে ডিছত লক কৰিবৰ কাৰণে বাকী এতিয়া আহি পালোঁ এই তেজপুৰ ঢেকীয়াজুলি টাউন দেশত এই তেজপুৰ ঢেকীয়াজুলিত এতিয়া আহি পেলাই ইয়াত প্ৰথমতে ঘুগুনি খালোঁ বগৰী খালোঁ ইয়াত তাৰপৰা সেইটো তলা এটা কিনিলোঁ দেখিলে নেক্সট এতিয়া মানে ওলাই যাওঁ মানে জীৱনৰ ঘৰলৈ যাওঁ ভাবিছিলোঁ প্ৰমোদৰ ঘৰলৈ যাম বুলি কিন্তু বাটতে প্লেনটো কেঞ্চেল হৈ গ'ল খেলি মেলি হৈ গ'ল মানে তো এতিয়া যাওঁ জীৱনৰ ঘৰলৈ তো জীৱনৰ ঘৰ ৰৈ আছে মাতি আছে সি ক'ত পালে সি সুধিয়ে আছে বহুত ধূলি খাই মেলি যেনে তেনে কোনো ৰকম বহুত কাহিনী আছে পিছত কেতিয়াবা ক'ম বাৰু তাৰপিছত আৰু ফাইনেলি এতিয়া আহি পালোহি ঢেকীয়াজুলিত এয়া জীৱন জীৱনৰ ঘৰ পালোহি আগতে আছিলে প্ৰমোদৰ ঘৰলৈ তাৰপৰা মাততে কেঞ্চেল হৈ গ'ল আহি পালোহি জীৱনৰ ঘৰ বাকী এই ভিডিঅ'টো ইমানতে শেষ হৈছে ত' যদি চেনেলটো ভাল পাইছে মানে ভিডিঅ'বোৰ চাই পেলাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এতিয়া মই জীৱনৰ ঘৰৰ পৰা ওলাই যাওঁ মানে কালি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু এণ্ডিংটো নহ'লেতো কালি চ' এণ্ডিংটো এতিয়া কৰি দিছোঁ গতিকে টাটা বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বাই বাই লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ বি ব্লগছ অ'কে বাই বাই